পৰম্পৰাগতভাৱে ঘৰত এই গাঁৱত এইবিলাক উদযাপন কৰি আহিছোঁ আৰু লাহে লাহে সেইবিলাকে আমি অলপ যদি পলিচিং কৰি অৰ্গেনাইজ কৰি কিবা এটা প্লেটফৰ্মত আনিব পৰা যায় এইটো প্ৰচাৰ কৰাৰ লগতে আমাৰ কাৰণে কিছুমান অৰ্থনীতি উন্নয়নৰ কাৰণেও কিছুমান অলপ সুযোগ আমি পাবলৈ এটা কি হয় এটা পথ ল'ব পাৰোঁ তো সেইকাৰণে আজি অৰ্গেনাইজ ৱেত ইয়াত 3 দিনীয়া যি কাৰ্যসূচী উদযাপন কৰিছে এইটো সুন্দৰ হৈছে ইয়াত প্ৰথম বছৰ কাৰণে আৰু ইফালে কোভিড আছে আজি অনুষ্ঠুপীয়াকৈ পাতিছে মই আশা ৰাখিছোঁ অহা বছৰৰ পৰা এইটো আৰু ভালকৈ পাতিব মোক কিছুমান ইয়াত কৈছে ৰাস্তা লাগে দলঙৰ লাগে তেনেকৈ কিছুমান সুবিধা লাগে এই সুবিধাখিনি আমি টুৰিজিম ডিপাৰ্টমেণ্ট আৰু আমাৰ বিটিআৰ চৰকাৰ লগ লাগি এইখিনি আমি কাম কৰিম আৰু এই অঞ্চলৰ যিখিনি অসুবিধা আছে এই অসুবিধাখিনি আমি অলপ নজৰ দি পেলাই অতি শীঘ্ৰে আমি সেইটো সমস্যাবিলাক সমাধান কৰিম আমাৰ ৰাভা ডাঙৰীয়াই কৈছে ইয়াত 1 কোটি টকাৰ এটা প্ৰকল্প সাংস্কৃতিক প্ৰকল্প এটা হোৱা কথা আছিল মই কম দিনৰ ভিতৰতে পুনৰ আহিম এই অঞ্চলত আহি বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰ নেতৃত্বৰ লগত কথা পাতিম আমি বিচাৰিছোঁ প্ৰত্যেকখন গাঁৱে আদৰ্শ গাঁও হ'ব লাগে আৰু বিটিআৰৰ প্ৰত্যেকজন মানুহে ভাল এটা জীৱিকাৰ পথ পাব লাগে কিন্তু বোৱা কটাই হওক হাঁহ কুকুৰা পালন কৰাই হওক খেতি কৰাই হওক বা যি কামে নকৰক কিয় সকলো যাহাতে দুবেলা দুমুঠি খাই আত্মসন্মান লৈ জীয়াই থাকিব পাৰে তেনেকৈ এটা সমাজ আমি গঢ়িব বিচাৰিছোঁ এটা সময়ত বড়োলেণ্ড বুলি ক'লে ইয়াত অস্ত্ৰ শস্ত্ৰ মাৰামাৰি 2020 চনত চুক্তি হোৱাৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যেক মুহূৰ্ততে বড়োলেণ্ডৰ প্ৰত্যেকটো ঘটনা পৰিঘটনা ভাল হৈছে বেয়া হৈছে ইয়াৰ খবৰ লৈ থাকে আৰু আজি আমিও আমাৰ যিমানখিনি বিভাগ আছে প্ৰত্যেকটো বিভাগ ভালকৈ পৰিচালনা কৰি এই অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ जोंनि কৰাৰ লগতে একেলগে বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই ভোগালী উৎসৱ পালিবলৈ ইয়াৰ ইকো টুৰিজিম ছ'চাইটি আৰু আমাৰ বিটিআৰৰ টুৰিজিম বিভাগ একেলগে আগবাঢ়ি আহিছে তো সেইটো আমাৰ কাৰণে খুব এটা ভাল এটা ইনিচিয়েটিভ আৰু বড়োলেণ্ড অঞ্চলত অহা 1-2 বছৰৰ ভিতৰত টুৰিজিমটো বহুত আগবাঢ়ি যাব কোভিডৰ কাৰণে এতিয়া অলপ চলপ অসুবিধা হৈছে কিন্তু আগৰ নিচিনা নহয় এতিয়া আমি যিটো টুৰিষ্ট সাৰ্কিট এইটো আমি ডেভেলপ কৰিবলৈ বিচাৰিছোঁ আৰু ওচৰৰ ৰাজ্যবিলাকৰ লগত ছিকিমৰ লগত বেলেগ বেলেগ ৰাজ্যৰ লগত টুৰিষ্ট সাৰ্কিটটো আমি নেটৱৰ্কটো একদম মিলাই পেলাই যাতে সেই টুৰিষ্টবিলাক আমাৰ তাতো আহিব পাৰে আমাৰ টুৰিষ্টবিলাক ভূটানত যাব পাৰে এইবিলাক আমি এটা সাৰ্কিট ডেভেলপ কৰি আছোঁ চাওক ডেইজিং উৎসৱ পাতাত আমাৰ অসুবিধা নাছিলে কিন্তু ডেইজিঙৰ নামত যিবিলাক কাৰখানাবিলাক হৈছিলে আপোনালোকেও জানে প্ৰত্যেকবাৰ ডেইজিং মেলাৰ সময়ত মানুহ মৰিছিলে এক্সিডেণ্ট হৈছিলে কিবা হৈছিলে মানে জুৱাৰ কথা পাতিছিলে বহুতে বিভিন্ন কথা কৈ আছিলে গতিকে আমাৰ সমাজখন সেইটো লেভেলত এতিয়া গৈ পোৱা নাই আমাৰ সমাজখন ভালকৈ গঢ় দিব লাগিব সেইকাৰণে কোনো মেলা পাতাৰ নামত যদি তেনেকুৱা বিশৃংখল এটা সৃষ্টি হয় সেইটো আমি কেতিয়াও কৰিব নোৱাৰোঁ তো সেইকাৰণে আজি আনপিনে কোভিডো আছে অনুষ্ঠুপীয়াকৈ মেলাবিলাক পাতিব লাগিব সেইকাৰণে এইবাৰ এইটো আমাৰ পৰা এইটো কোনো ইনিচিয়েটিভ লোৱা হোৱা নাই পৰৱৰ্তী সময়ত আমি চাই ল'ম